এই মুহূৰ্তত আপোনালোকক দিবলৈ ওলাইছোঁ এটা আচৰিত যেন লগা খবৰ, যিটো খবৰ শুনিলে আপুনিও এবাৰলৈ ভাবিবলৈ বাধ্য হ'ব। শহুৰেকে নিজৰ বোৱাৰীক বিয়া দিলে অন্য পুৰুষলৈ, কিন্তু কিয় বিয়া দিলে এই কাৰণ জানিলে আপোনাৰো চকুলো বৈ আহিব। সৰ্পদংশনৰ ফলত পুত্ৰৰ মৃত্যু হৈছিল। তাৰ পিছত কণমানি সন্তানৰ সৈতে বিধৱা জীৱন পাৰ কৰিবলগীয়া হৈছিল বোৱাৰীয়ে। কিন্তু কোনো অপেক্ষা নকৰাকৈ বিধৱা বোৱাৰীয়ে পালন কৰি গৈছিল ঘৰখনৰ সকলো দায়িত্ব। কিন্তু বিধৱা বোৱাৰীৰ উকা কপালখনে বাৰে বাৰে আমনি কৰিছিল শহুৰেকক। পুত্ৰক হেৰুৱাই এনেয়ে ভাগি পৰা হিয়াখন যেন বোৱাৰীৰ বগা সাজযোৰে মুচৰি পেলাইছিল, যাৰ বাবে অৱশেষত বিধৱা বোৱাৰীক জীৱনটো পুনৰ ৰঙীন কৰাৰ সিদ্ধান্ত লয় শহুৰ আৰু পৰিয়ালৰ আন সদস্যসকলে। আৰু এই সিদ্ধান্ত অনুসৰিয়ে শহুৰেকে সমস্ত দায়িত্ব বহন কৰি অইন এজন পুৰুষৰ সৈতে সামাজিক ৰীতি নীতিৰে কন্যাদান কৰে বোৱাৰীয়েকৰ। সমাজ সংস্কাৰী চেতনাৰ এনে এক অনন্য ঘটনা সংঘটিত হৈছে পশ্চিমবংগত। শুনিবলৈ আচৰিত যেন লগা এই বিবাহখন এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সঁচাকৈ খবৰটো শুনি খুবেই ভাল লাগিল। এনেধৰণৰ খবৰসমূহ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, আৰু আমাৰ চেনেলটো নতুনকৈ চাই থকা হ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।